Hello everyone, good afternoon. কি খবৰ আপোনালোকৰ? মোৰ বৰ্তমান ভালে আছো। আজি বহুত দিনৰ মূৰত ভিডিঅ'টো আৰম্ভ কৰিছোগে। বহুত ব্যস্ততা হৈ আছিলো খেতিৰ লগত। ৰোৱা কঠীয়া তোলা বহুত ব্যস্ততা আৰু। আহাৰ মাহৰ 1 তাৰিখৰ পৰা লাগি আছো খেতিতে। সো ভাবিলা আজি অলপ আজৰি টাইম পাইছো। ভিডিঅ'কে বনাওঁ অলপ। আৰু ব্যস্ততাৰ মাজতো কাম কৰা ভিডিঅ' কেইটামান উঠাই থৈছিলোঁ, তাকে ভাবিলোঁ আপোনালোকক অলপ দেখুৱাওঁ। সব ভিডিঅ'টো স্কিপ নকৰাকৈ সেইফালকে চাই থাকিব। একবাৰ বল তো। এতিয়া ওলাই মেলি ৰেডি হৈ তুলিব যাওঁ আৰু আপোনালোকক অলপ দেখুৱাই দিছোঁ। এইফালে আমাৰ নবোৱাৰীয়ে তুলি আছে। মই এতিয়া তুলিম। এইফালে ভাইটি ছাগলী এৰাল দিব গৈছে। বৰষুণ এতিয়াও দিছে, এৰাই নাই, তথাপিতো কঠীয়া তুলিব লাগিব। এয়া পলিথিন এখন লৈছোঁ মূৰত বান্ধিবলৈ, মানে বৰষুণ যেতিয়া দিয়ে তেতিয়া এইটো লগালে বেছি ভাল হয় আৰু সেইটো কাৰণে লৈ লৈছোঁ। ওপৰত কাপোৰ এখন মেলি কাপোৰৰ ওপৰত যদি পলিথিন লগাই দিয়ে তেতিয়া বৰষুণ পৰিলে ইমান প্ৰব্লেম নহয় আৰু। তাৰফালে চাওক, মই এনেকৈ পলিথিন লগাই লৈছোঁ। এইবিলাক হাতবিলাক এনেকৈ বান্ধি লৈছোঁ, মানে যেতিয়া জাবৰটো উঠাই লৈ কঠীয়াটোৰ ভিতৰত যোনবিলাক গেলা পচলা জাবৰ থাকে সেইবিলাক গুচাওঁতে হাতবিলাক কাটি নহয়, সেইটো কাৰণে এনেকৈ লগাই দিছোঁ, তেতিয়া হাতটো প্ৰব্লেম নাথাকে আৰু। তো এতিয়া মূৰটো এনেকৈ ঢাকনি লৈছোঁ, জাপি লৈও কঠীয়া তুলিব নোৱাৰি, ডিঙি বিষাই যায়, সেইটো কাৰণে এনেকৈ লগাই দিছোঁ। তাৰ কাপোৰ এখন বান্ধি পলিথিনটো এনেকৈ বৰষুণ দিলেও এইফালে পিছলৈ পৰি যাব, মূৰটোত ইমানকৈ প্ৰব্লেম নাথাকে আৰু মূৰ চুৰ নিবিষাব ইমানকৈ। তো সেইটো কাৰণে মই এনেকৈ লগাই লৈছোঁ। এইফালে আমাৰ বোৱাৰীয়ে তুলি আছে, কেতিয়াবাও তুলি আছে, মই অলপ দেৰি হ'ল ওলোৱা, সেইটো কাৰণে অলপ ৰেডি হৈ আছে আৰু। চ' ভিডিঅ'টো চাই থাকিব।